তো গাইজ গেংটো আছে ইয়াতে তো এতিয়া যাম চব মানে এতিয়া ডিপ্লিনাৰ পৰা আহিব তালৈ যাম মানে চব আহি গ'ল আৰু হ'লে হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ'লৈ আজি 5 দিনৰ মূৰত মানে বহুত দিন হৈ গ'ল 5 দিনৰ মূৰত আকৌ এটা ভিডিঅ' আজি তো এতিয়া আজি হৈছে 22 আগষ্ট গ্ৰন্থমেলা আছে ফাইনলাত বাণিজ্য আৰু গ্ৰন্থমেলা তো তালৈ এতিয়া আজি 22 তাৰিখ ডিপ্লিনাৰ আহিব তো মানে ডিপ্লিনাৰ বা আহিব গান গাব এতিয়া তালৈ যাওঁ তাৰপিছত কি বুলি কয় তাত এতিয়া চাওঁগৈ দিনত তাৰপিছত আকৌ ৰাতি আহিম ঘৰলৈ আহি কিনে আকৌ আহিম আকৌ ৰাতি যাম তো এতিয়া যাওঁ তালৈ চাওঁগৈ এতিয়া মানে বহুত দিন হৈ গ'ল গ্ৰন্থমেলা কেতিয়া হৈছিলে 7 তাৰিখ ন 7 তাৰিখৰ পৰা হৈ আছে আজি 22 তাৰিখলৈকে কিন্তু মই বনোৱাই নাই ভিডিঅ' আজি বনাইছোঁ লাষ্টৰ দিনাখন তো কোন আহিলে ক'বা কমেণ্টত আৰু কোন যদি নাই অহা যদি কোনো ভিডিঅ'টো চাই ল'বা ন চবেই আকৌ কৈছোঁ চেনেলটো যদি প্ৰথমে চবে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক শ্বেয়াৰ কমেণ্ট যিমান পাৰে কৰি দিব তো এতিয়া গৈ থাকোঁ ৰাস্তা আছে গৈ থাকোঁ মই বাইকখন ৰখি আছে চিট এটা আছে গ্ৰন্থমেলা মানে আগত আছে আৰু গৈ আছোঁ তো এখন বাইক লৈ বাইকখন ৰখাই পাৰ্কিংটো মাৰি লৈ ধুনীয়াকৈ তো গাইজ বাইক লৈ এখন দিছে ৰাষ্ট্ৰীয় গ্ৰন্থ আৰু বাণিজ্য মেলা নহয় এতিয়া এখন বাঁত পতকা গৈছিলোঁ কি বুলি ক'ব মানে আচাৰো ইয়াত পাব আৰু যদি আচাৰ আচাৰ টেমাটো লৈ যায় মাক কচম ভাতৰ লগত টেষ্ট কৰিবা আৰু তো গাইছে বুলিছে নাই কাঠে তৈয়াৰী তামোলো খুন্দো না জানো কি হয় তামোলো খুন্দো না চাগে অঁ এই বতাহ তো মাছ চাওক পূৰা কাঠৰ মানে কাঠৰ হয় হয় কি ঘোঁৰা গাড়ী গৰু গাড়ী ৰ'জ ৱেল ৱাও লৈ শুনিবা পিছত প্ৰজন্ম লৰালে হ'ব তো গাইজ লোকেট চাওক নাই একদম গাৰ্লফ্ৰেণ্ডক দিবা আৰু দেই সঁচাকৈ শুনো নে ৰূপ জানো শুনো ডুপ্লিকেট শুন পুৰা একদম ধুনীয়া টঙালি নেকি শুন ভাল লাগিছে দেই পুৰা মুগা এইবোৰ আমাৰ মানুহ শুই আছে কেনেকৈ দাম কেনেকৈ এখন কেনেকৈ এখন ইয়াৰ 1500 তো গাইছ এখনে মানুহ কাটিব আৰু মানুহ মাছ কাটিবলৈ ঠিক আছে এখন এইবোৰ কেনেকৈ আহিব এইবোৰ 7,000 আছে 6,000 আছে পুৰা পিয়ৰ ন চিনেমেটিক শ্বটটা বনাই বুজাই দিয়কচোন কেনেকৈ মানে 1ৰ পৰা 20 লৈকে আছে ঠিক আছে আপুনি ইয়াত নম্বৰটো ধৰিব লাগিব ধৰক আপুনি ইয়াত এই ভাইটিয়ে ধৰিছে নাম্বাৰ 3 বা আপুনি ধৰিব নাম্বাৰ 13 এই বস্তুটো যে এনেকৈ ঘূৰাই দিয়া হ'ব ঘূৰাই দিলে যে এই বস্তুটো য'ত ৰখিব ধৰক যদি ৰখি গৈছে নাম্বাৰ 7 তেতিয়া আপোনালোকে নাপায় ধৰক 3 বা 13 যদি ৰখি যায় তেতিয়া আপুনি 30 ৰখিলে নাম্বাৰটো মিলি গ'ল ইয়াৰ পৰা যি কিবা এটা বস্তু প্ৰেছ কৰি দিব যিকোনো কাষ্টমাৰ চইচ মতে প্ৰেছ
তো এতিয়া প্ৰাঞ্জিতে লগাই আছে 3 নম্বৰত ৰখে নৰখে অলপ বেলেগ আকৌ খেলে বোলে আকৌ লগাই গাছ লগে খেলি আছো ইয়াত প্ৰাঞ্জিতে এবাৰ 7 নম্বৰ লগাই পালে এতিয়া আমি চাইছো লগাই আছো ইয়াত কি হয় চাওঁ মই লগাইছো 11ত মই 11 তো এতিয়া প্ৰাঞ্জিতে ডিচিশ্যন কৰি আছে কি লয় সোনকালে লওঁ আকৌ কি লওঁ নলগা হৈ গ'ল কি লাগে কি ল'ম মই সুধিলোঁ সেইটো ভাবি আছো কিবা চকলেট মানে পালো কেইটকা লছ হ'ল এতিয়া 20 টকা প্ৰথমতে খেলিছিল নাই সেইটো 20 টকা এতিয়া 100 টকা খেলিছিলোঁ মানে 100 কেইটা 20 টকা 120 টকাত চকলেট টেমা এটা মানে মোৰ হাত ৰখিলে নহয় কেনেমান মোক যে তই 11 লগাইছিলি মই 10 লগাম বুলি ভাবিছিলোঁ এই 10 লগা মানে ভাবিলে লগাই নি 14 লগাই দিলে নাপালে 10 ৰখিছে মানে লছ যাদু এটা দেখাম এতিয়া দেখাইছোঁ চাই লওক যাদু এটা দেখাইছোঁ বিভিন্ন ধৰণৰ কিতাপ বিক্ৰী কৰি আহি গ'লো এতিয়া ঘৰলৈ যাওঁগৈ মানে তাত শেষ হ'ল মানুহ চব গ'লগৈ ঘৰলৈ চব গ'লগৈ তো আমি ঘৰলৈ আহি গ'লোঁ তো লিপিনাবা আহিলে আকৌ পাৰ্থ পঢ়িম আহিছিলে ন পাৰ্থ পঢ়িম চালোঁ এতিয়া সিহঁতক এতিয়া যাওঁ ঘৰলৈ গৈ শুই থাকোঁগৈ কাইলৈ কলেজ আছে টোপনি ধৰিছে তো আকৌ লগ পাম নেক্সট ব্লগ এতিয়া কাৰণে বাই বাই